নমস্কাৰ বন্ধুসকল, আজি পুনৰবাৰ আপোনালোকৰ কাৰণে এই তিনিটা প্ৰিন্সিপালৰ ভিতৰত তিনিটা ক'বৰ কাৰণে আহিলোঁ। এই সৰু ভিডিঅ'টি আপোনালোকক উপস্থাপন কৰাৰ বাবে আহিছোঁ। এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ, আগত যিকেইটা কৈ গ'লোঁ আপোনালোকে নিশ্চয় চাইছে। আজি তিনিটা আপোনালোকক জনাম যে গুৰু শিষ্যৰ যি পৰম্পৰা বা গুৰু শিষ্যৰ যি পৰম্পৰা PSSMত কেতিয়াও আপোনালোকে দেখা নাপাব। গুৰু আৰু শিষ্যৰ যি পৰম্পৰা সামাজিকভাৱে বা আমাৰ আধ্যাত্মিক প্ৰথাবিলাকত আমি দেখি আহিছোঁ যে আমি যদি আধ্যাত্মিকতাৰ দিশে আগবাঢ়িব খোজোঁ তো তেতিয়াহ'লে আমাক এজন গুৰুৰ প্ৰয়োজন হয়। সেই গুৰুৰ দীক্ষা ল'লেহে আমি জ্ঞানপ্ৰাপ্ত হ'ব পাৰোঁ বা আধ্যাত্মিকতাত আগবাঢ়িব পাৰোঁ বুলি এনেকুৱা এটা আমাৰ ওচৰত ধাৰণা আছে। তো সেই ধাৰণাটোৰ পৰা সম্পূৰ্ণৰূপে আমাক আঁতৰাই এটা নতুন ধাৰণা দিছে যে আপুনি আপোনাৰ নিজৰ নাকৰ উশাহৰ লগত থাকিলেই আপোনাৰ গুৰুক বিচাৰি পাব। তো সেইটো কাৰণে গুৰু আৰু শিষ্যৰ পৰম্পৰাটো সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে। সকলো সমান বুলি সমান অধিকাৰ দিয়া হৈছে আৰু এদিনৰ কাৰণেও যদি আপুনি মেডিটেশ্যন বা ধ্যান কৰিছে তেতিয়াহ'লে আপুনি এদিনৰ কাৰণে হ'লেও মাষ্টৰ হৈ পৰিছে। দ্বিতীয়তে হৈছে আপোনাৰ আধ্যাত্মিকতাৰ যোগেদি নিজৰ সাংসাৰিক সমস্যাবোৰ বা নিজৰ শাৰীৰিক সমস্যাবোৰ বা আপোনাৰ আৰ্থিক সমস্যাবোৰ নিজেই এজন ধ্যানী ব্যক্তিয়ে কৰি ল'ব পাৰে। সেইটো এটা PSSMৰ 18টা প্ৰিন্সিপালৰ ভিতৰত এটা। আৰু 18টা প্ৰিন্সিপালৰ ভিতৰত আৰু এটা আছে যে আমি গৃহস্থ জীৱনত সাধাৰণভাৱে জীৱন যাপন কৰিয়েই আধ্যাত্মিকতা পাব পাৰোঁ। আধ্যাত্মিকতাৰ কাৰণে আমি কোনো হিমালয়লৈ বা গৃহ ত্যাগ কৰাৰ কোনো প্ৰয়োজন নাই। এইটো এটা বৰ মন কৰিবলগীয়া পইণ্ট যে আমি সাধাৰণতে সমাজ ব্যৱস্থাত দেখি আহিছোঁ পূৰ্বৰ পৰা যে কোনোবা যদি আধ্যাত্মিক ব্যক্তি হৈছে তেওঁ হয় সন্ন্যাসী হৈ গুচি গৈছে, নতুবা তেওঁ হিমালয়ত ধ্যান কৰিছে বা বছৰ বছৰ ধৰি ধ্যান কৰি যি জ্ঞান প্ৰাপ্ত কৰিছে সেই জ্ঞানৰ দ্বাৰা জ্ঞানটো পালে, কিন্তু তেওঁ প্ৰতিটো কৰ্ম ক'ত লাভ কৰিব পাৰিব? সংসাৰত লাভ কৰিব পাৰিব। সেই সংসাৰলৈ ঘূৰি আহিবলৈ আকৌ প্ৰয়োজন হ'ব। সেইকাৰণে PSSMে কৈছে যে আমাক যদি আমি সামান্যভাৱে সংসাৰতে থাকি আমাৰ নিজৰ কৰ্মৰ পৰা যি শিক্ষা সেই শিক্ষা আমি আধ্যাত্মিক জীৱনতো ব্যৱহাৰ কৰোঁ তেতিয়াহ'লেহে আমি উচিত এজন মাষ্টৰ বুলি নিজকে নিজে ক'ব পাৰিম। তো সেইটো কাৰণে PSSMৰ এইটো এটা বৰ ভাল কথা যে গৃহস্থতে থাকি অতি সাধাৰণভাৱে জীৱন যাপন কৰি আধ্যাত্মিকতা পাব পাৰি। যিটো আমাৰ সাধাৰণতে ভুল ধাৰণা এটা আছে যে নহয় আমি গৃহস্থত থাকি কেতিয়াও আমি আধ্যাত্মিকতা হ'ব নোৱাৰোঁ, আমি হিমালয়লৈ যাব লাগিব, যোগী হ'ব লাগিব, সন্ন্যাসী হ'ব লাগিব, এনেকুৱা ধৰণৰ যি মিথ আছে সমাজত প্ৰচলিত সেইটোৰ পৰা আমাৰ PSSMে আমাক মুক্ত কৰি দিছে। তো আজি 18টা প্ৰিন্সিপালৰ ভিতৰত 3টা জনালোঁ। পুনৰবাৰ আৰু লৈ আহিম আপোনালোকলৈ। আজি ধন্যবাদ, নমস্কাৰ।